এনে আপোনাৰ নামটো মই ৰিকমেণ্ড কৰিলো তেনেকেনো কিয় কৈছে ছাৰ বাকী ষ্টেটৰ পুলিচতকে তাত মোৰ ৰেকৰ্ড ভালহে আপুনি লাগিলে সোধকচোন কেম্প ফায়াৰৰ দিনা আমাৰ পাৰ্টি হৈছিলতো সব পুলিচক মানে নিজৰ নিজৰ জাতীয় সংগীতটো গাবলৈ দিছিল বাকীবোৰে যে গালে চাহাববোৰেতো মূৰ তুলি নেচালে ভালকে একো বুজিয়ে নেপালে হয় নেকি কাৰণ সিহঁতে নিজৰ নিজৰ ভাষাত গাইছে তাততো হিন্দীহে বুজি পায় কিন্তু মই যেতিয়া ধৰিলো ছাৰ চবেই চাগে থৰ লাগি আপোনালৈ চাই আছিল চাইহে আছে নে साहबुर उठी आही गुपा मारी धरी बोले केकेजी आपने क्या जातीय संगीत गाया है आपका जातीय संगीत इतना सुंदर है আপুনি এনেকুৱা কি গালে दुई लाइन गाय दियो গাওকচোন গাওক ओ मेरा अपना देश ओ मेरा चिकना देश देख लो एक बार मुँह है तुहार ख्वाहिश मेरी भरा नहीं है কি গাইছে এডাল আপুনি জাতীয় সংগীত জাতীয় সংগীত হ'বলা হিন্দীত গায় নহলে বুজি নেপায় আপুনি চাগে প্ৰথম অসমীয়া যি জাতীয় সংগীত হিন্দীত গাই আহিছে ৰেকৰ্ড কৰিলো ধ্বংস কৰি থৈ আহিছে ডুবাই থৈ আহিছে তেওঁলোকে দেখোন ভালে পাইছে যাওক বুলি কৈছো না আপুনি যাওক কামত ধৰক কিয় পঠিয়াইছিলে এই মানুহটোক মই